নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আৰু চলিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত দুটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, অফিচিয়েল খবৰ, আৰু সেই খবৰ দুটা আপোনালোকক জনাম। তাৰ লগতে প্ৰভিজনেল মেৰিট লিষ্ট সম্পৰ্কত আৰু কাট অফ সম্পৰ্কত বহুতে আমালৈ মেছেজ কৰি আছে এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ, আৰু সেই সম্পৰ্কত কথাখিনি আপোনালোকক মই জনাই দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে নিশ্চয় জানেই যে তিনিটা পৰ্যায়ত বৰ্তমান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আৰু এই তিনিটা পৰ্যায়ৰ যি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া, আৰু তাৰ ভিতৰত গ্ৰেজুৱেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে প্ৰভিন্সিয়েল স্কুলৰ, আৰু তাৰে আপোনাৰ 16 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পালে, আৰু আপোনালোকে 16 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম, বা আপোনালোকে madhyamik.assam.gov.in এই যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ পৰাও আপোনালোকে 16 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব, আৰু কৰি পেলাই চাব পাৰিব যে আপোনালোকৰ নাম কোনকেইখন ডিষ্ট্ৰিক্টত আহিছে, কাট অফ কেনেকুৱা হৈছে, আৰু আপোনালোকৰ কাৰোবাৰ যদি নাম মাল্টিপল পোষ্ট বা মাল্টিপল ডিষ্ট্ৰিক্টত আহিছে তেনেহ'লে আপোনালোকে 1 পোষ্ট 1 ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। এইটো 2 নম্বৰ খবৰত আপোনালোকক ক'লোঁ, আৰু 1 পোষ্ট 1 ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব আজি, অৰ্থাৎ 1 মে'ৰ আবেলি 5 বজাৰ আগত। গতিকে এইটো কথা আপোনালোকক জনাই দিলোঁ। গতিকে মেৰিট লিষ্ট ওলালে, সেইটো 1 নম্বৰ, আৰু 2 নম্বৰ খবৰটো হৈছে যে 1 পোষ্ট 1 ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। সময়সীমাখিনি আপোনালোকক কৈ দিলোঁ যদি আপোনালোকৰ মাল্টিপল পোষ্ট বা মাল্টিপল ডিষ্ট্ৰিক্টত নাম আহিছে। এতিয়া প্ৰভিজনেল মেৰিট লিষ্ট সম্পৰ্কত সুধি আছে এই শিক্ষক নিযুক্তিৰে যে এই গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ যে প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলাই আছে, এতিয়া 16 নম্বৰখনলৈ প্ৰভিজনেল মেৰিট লিষ্ট ওলালে, এতিয়া পৰৱৰ্তী আৰু কিমানখন প্ৰভিজনেল মেৰিট লিষ্ট ওলাই গৈ থাকিব। চাওক, এইটো তেনেকৈ ক'ব পৰা নাযায় যে কিমান প্ৰভিজনেল মেৰিট লিষ্ট ওলাই গৈ থাকিব, কিন্তু এটা কথা আপোনালোকক মই ক'ব পাৰোঁ যে এজন কেণ্ডিডেটৰ এগেইনষ্টত যেতিয়ালৈকে 1 ডিষ্ট্ৰিক্ট আৰু 1 পোষ্ট নাথাকিব তেতিয়ালৈকে এই প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলাই গৈ থাকিব। এতিয়া 2 নম্বৰতে সুধি আছে যে এই গ্ৰেজুৱেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে ইয়াৰ কাট অফটো কিয় কমিছে। চাওক, প্ৰথম কথা আপোনালোকক ক'লোঁ, যিমানেই প্ৰভিজনেল মেৰিট লিষ্ট ওলাই গৈ থাকিব, এতিয়াতো ইয়াৰ 16 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্টখনো প্ৰকাশ পালে, গতিকে যিমানে প্ৰভিজনেল মেৰিট লিষ্ট ওলাই গৈ থাকিব সিমানে আপোনাৰ কাট অফটো কমি কমি অহা দেখা যায়। আৰু আপোনালোকক যদি মই কওঁ, এই গ্ৰেজুৱেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগতে আপোনাৰ LP UP শিক্ষকৰো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আৰু আমি যদি কম্পেয়াৰ কৰিবলৈ যাওঁ তেনেহ'লে LP UP শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যিমান কম্পিটিশ্যন কেণ্ডিডেটসকলৰ মাজত, এনেকুৱা ধৰণৰ কম্পিটিশ্যন হয়তো এই গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত নাই। কাৰণ কেণ্ডিডেট যদি চাবলৈ যাওঁ, এতিয়া পদ যিমান ওলাইছে, মানে ভেকেঞ্চি যিমান ওলাইছে, তাৰ সমান্তৰালভাৱে আপোনাৰ যদি আমি কেণ্ডিডেট চাওঁ গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বৰ এটা বেছি নহয়, কিন্তু আপুনি যদি এইফালে LP UPৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চায় পদ কিমান ওলাইছে আৰু কেণ্ডিডেট কিমান আছে, গতিকে সেই কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে এইবিলাক কথা আছে, সৰু সুৰা কথা, যিবিলাক কথাৰ কাৰণে কাট অফটো গ্ৰেজুৱেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কমি কমি আহি আছে। আৰু পৰৱৰ্তী যেতিয়া মেৰিট লিষ্ট ওলাব এই গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ, তেতিয়া হয়তো দেখিব যে ইয়াতকৈ আৰু কাট অফ কমিছে। গতিকে আজিৰ ভিডিঅ'টোত বৰ বিশেষ নকওঁ, এইখিনি আপোনালোকক ক'লোঁ। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যদি ভিডিঅ'টো ভাল পাইছিলে লাইক কৰিব, আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ ইমানেই, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।